কেনে আছে ধলপুৰৰ উচ্ছাদিত আৰিমাৰী আৰু শ্যামপুৰৰ ভিন্ন অঞ্চলৰ পুনৰ সংস্থাপন দিয়া লোকসকল উচ্ছেদৰ পূৰ্বে অসম চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ হৈছেনে নে ফটোকাৰ ফেন হ'ল সকলো প্ৰতিশ্ৰুতি পুনৰ সংস্থাপিত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে কৰিছে হাহাকাৰ নাই বাটপথ নাই যাতায়াতৰ ব্যৱস্থা একাঠু পানীয়ে জীৱন নিৰ্বাহ কিছু পৰিয়ালৰ ধলপুৰৰ উচ্ছাদিত লোকসকলক দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত আৰিমাৰী আৰু শ্যামপুৰৰ ভিন্ন অঞ্চলত পুনৰ সংস্থাপন কৰিছিল অসম চৰকাৰ আৰু দৰং জিলা প্ৰশাসনে বৰ্তমান ৩ নং আৰিমাৰী বদলি বৈৰালী অঞ্চলত পুনৰ সংস্থাপিত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে কৰিছে হাহাকাৰ নাই বাটপথ নাই যাতায়াতৰ ব্যৱস্থা একাঠু পানীয়ে জীৱন নিৰ্বাহ কিছু পৰিয়ালৰ উচ্ছেদৰ পূৰ্বে অসম চৰকাৰ তথা বিভিন্ন দল সংগঠন তথা দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে দিয়া প্ৰতিশ্ৰুতি পূৰণ হৈছেনে নে ফুটুকাৰ ফেন হ'ল সকলো প্ৰতিশ্ৰুতি এবিঘা ভূমি শৌচালয় খোৱা পানী দমকল বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে ২৫,০০০ টকা ৰাস্তা আদি ভিন্ন প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়া সকলো যেন ফুটুকাৰ ফেন হ'ল কোনেও লোৱা নাই খবৰ কি প্ৰশাসন কি জনপ্ৰতিনিধি খবৰ ল'বলৈ আহৰি নাই দল সংগঠনৰ প্ৰশ্ন হয় চৰকাৰৰ সুদৃষ্টি পৰিবনে এই সকল লোকৰ ওপৰত অসম চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণৰ আহ্বান এই সকল দুৰ্ভগীয়া পৰিয়ালৰ আমি এতিয়া বহুত অসুবিধাত আছোঁ তেতিয়া আমাক কৈছিল যে তোমালোকক ইয়াৰ পৰা নি 1 বিঘা কৰি মাটি দিম মাটিখিনি পট্টা কৰি দিম আৰু ভিটি বাৰী কৰি দিম তাত একাউণ্টত ২৫,০০০কৈ টকা দিম লেট্ৰিন বাথৰুমৰ পৰা আমাক সম্পূৰ্ণ সুবিধা দিব বুলি কৈছে এতিয়ালৈকে এটা চুক্তি সম্পূৰ্ণ কৰা নাই সিহঁতে আমি এতিয়া ইমান অসুবিধাত আছোঁ সেইটো অসুবিধা আপোনালোকে নিজে চাই যাওক বিলত আমাক নমাই থৈ গৈছে এতিয়া ল'ৰা ছোৱালীকেইটা লৈ যিকেইটা সৰু সৰু বাচ্চা আছে সেইকেইটাক লৈ আমি ধৰি ৰাখিব লাগে ঘৰৰ পৰা ওলালেই সিহঁতে পানীত পৰি যায় 1-2 বা 20 মিনিট পিছত গ'লেই ল'ৰাটো মৰি যাব এনেকুৱা অসুবিধাত আমাক ৰাখিছে সেইটো অসুবিধাৰ পৰা আপোনালোকে দয়া কৰি মুখ্যমন্ত্ৰী ছাৰে আমাক যাতে ৰাস্তা ঘাটৰ কামটো সম্পূৰ্ণ কৰি দিয়ে আৰু সৰু সৰু ল'ৰা ছোৱালীক আমাৰ অংগনবাদী কেন্দ্ৰ পৰ্যন্ত নাই ল'ৰা ছোৱালীকেইটা শিক্ষা দীক্ষাৰ পৰা সিহঁতে বঞ্চিত কৰি আছে কিয় আমাৰ কি এইটো মৌলিক অধিকাৰ আমি নাপাম নেকি অসমত আমি নাগৰিক হৈ যদি অসমীয়া শিক্ষা দীক্ষাৰ বাবে আমি সেইবোৰৰ পৰা বঞ্চিত হৈ থাকোঁ তেনেহ'লে আমাৰ জীৱনটো ৰখাতকৈ নৰখাই ভাল আমি এতিয়া মূৰ্খ হৈ থাকিব লগা হৈছে সিহঁতেতো সেইটোৱে কৈছিল যে আমি 1 বিঘা কৰি মাটি দিম মাটিখিনি তোমাক পট্টা কৰি দিম আৰু বিটি বাৰী বনাই দিম ঘৰ দুৱাৰৰ সম্পূৰ্ণ কাম ক্লিয়াৰ কৰি দিম লেট্ৰিন বাথৰুম দিম আৰু একাউণ্টত ২৫,০০০কৈ টকা দিম একো দিয়া নাই এতিয়ালৈকে মাটিখিনিও পট্টা কৰি দিয়া নাই মাটিখিনি এতিয়ালৈকে আমাক বুজাই দিয়া নাই সীমা কৰি দিয়া নাই নাই কোনো দল সংগঠনে এতিয়া খা খবৰ ল'বলৈ অহা নাই